হেল্ল' গাইছ, আজি হৈছে 3 বহাগ আছে। আজি পানটানত বিহু। তাৰ পাছত ইফালে আমাৰ আপা আপি নিশা লাইন লাগছি, মানে পাৱাৰ পানী খেল হ'ব। সেইকাৰণে আৰু আপা আপি নিশা পুৰা লাইন হৈ লৈছে গোটাই চবে পাৱাৰ পানী মাৰি আছে। আমাৰ ইফালে মহেন দা, এই আপা আপি চব লাইন হৈছে। মহেন দাই কৈ আছে পাৰ পানী মোবাৰ কিছুমানে বাকৰাতে পৰি মৰে পানীত কিছুমানে বাকৰাতে মৰে। সৰু ডাঙৰ সকলো ল'ৰা ছোৱালী আছে। আৰু এইফালে আমাৰ মহেন দাই কৈ থাকতো। তাৰ পাছত আৰু মিউজিক খেল দিয়া হৈছে গাইছ, মিউজিক খেল। এইফালে ঘূৰি আছে, গানটো বাজাই দিছে আৰু ঘূৰি আছে পুৰা। মানুহ বেছি হ'লে চেয়াৰ এখন কমাই দিয়া হয় আৰু মই তাতে ভিডিঅ' কৰি আছো। মোৰতো কাম বন নাই, ভিডিঅ' কৰিব নাই কাম না ফুল হ'ল গাইছ। ঘূৰি আছে উল্টাই পাল্টাই। ভিডিঅ'টো কেনে লাগে গাইছ কবিচোন। আৰু মোৰ বন্ধু প্ৰফুল্ল আৰু সৰ্বে দুয়োটাই মেইনটেইন কৰি আছে, মাজত সোমাই দুয়োটাই। আৰু তাৰপিছত দুটা ভণ্টিৰ হৈ গৈছি। দান্তক শ্বেয়াৰৰ সলনি আমি ধামাকে দিছোঁ সিবাৰ। আৰু ভিডিঅ'টো গাইছ ইমানেই আছিল। ভাল লাগিলে লাইক কৰিব।